অভাৱ, সময় আৰু পৰিস্থিতি জীৱনৰ সকলোতকৈ বেছি ডাঙৰ শিক্ষক। অভাৱে বুজাই দিয়ে প্ৰয়োজনীয়তা কি, সময় বুজাই দিয়ে তোমাৰ অৱস্থান, আৰু পৰিস্থিতিয়ে শিকাই দিয়ে তোমাৰ দুৰ্বলতা। জীৱনত চাৰিটা বস্তু কেতিয়াও নাভাঙিবা: প্ৰতিশ্ৰুতি, বিশ্বাস, মন আৰু সম্পৰ্ক। কাৰণ এইবোৰ ভাঙিলে পুনৰ ঘূৰাই পোৱা নাযায়। জীৱনত সেই মানুহজনৰ হৃদয়, সেই মানুহজনৰ ভৰসা কেতিয়াও নাভাঙিবা, যিয়ে সকলোবোৰ হেৰুৱাই একমাত্ৰ তোমাৰ ভৰসাত জীয়াই আছে। কিছুমান মানুহ আমাৰ জীৱনলৈ আহে কেৱল মাত্ৰ দুখ দিবলৈ, ভালপোৱা কেৱল মাত্ৰ বাহানা। মানুহে মৃত্যুতকৈ বেছি আপোনজনৰ হেৰুৱাৰ ভয়ত কান্দে, কাৰণ হেৰুৱা ব্যথাই জীৱনৰ শেষ পৰ্যন্তলৈকে কান্দুৱায়, আৰু মৃত্যুৱে কেৱল মাত্ৰ সকলোৰে গল্প সমাপ্তি কৰে। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা টান: নিজৰ মনৰ মিলা এজন মানুহ, তোমাৰ কষ্টৰ ভাগিদাৰ, তোমাৰ নিস্বাৰ্থ ভালপোৱা, বিশ্বাসী মানুহ আৰু নিষ্পাপ এটা মন। আজিকালি বিশ্বাস আৰু সন্মান দিয়ে ভালপোৱা পোৱা নাযায়। ভালপোৱা টকা আৰু চেহেৰাতহে দৌৰে। কোনোবাই যদি তোমাক বেয়া পায় তেনেহ'লে দুখ নকৰিবা, কাৰণ এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। যিয়ে বাৰে বাৰে ভুল কৰে, তোমাক কষ্ট দিয়ে, তোমাক অৱহেলা কৰে, তেতিয়া বুজিবা সি তোমাক নিবিচাৰে, তোমাৰ কাষৰ পৰা আঁতৰি যাব বিচাৰে।